আমাৰ আটাইৰে কাৰণে, এই অঞ্চলটোৰ কাৰণে, সকলোৰে কাৰণে এটা শুভবাৰ্তা। আৰু আজি আমাৰ প্ৰথম শ্ৰেণী হ'ব একাদশ। তুমি নতুন নারী অনাগত দিনত জাগ্রত প্রহরী কেঁচা জীবন পুতক চিন্তন করি সজাবা সমাজ নিজাতের গড়ি এধার কলিতা লোক বরহার ঢালিবা তুমি উচ্ছল বাড়ি তুমি নতুন পুরুষ তুমি নতুন নারী অনাগত দিনৰ জাগ্রত প্রহরী নতুন নারী অনাগত দিনত জাগ্রত প্রহরী কেঁচা জীবন পুতক বেছিভাগ ল'ৰা ছোৱালীয়ে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীবিলাকে পঢ়ে। কিন্তু ইয়াৰ কথা এইটো নহয় যে দুখীয়া ল'ৰা ছোৱালীয়ে আকাশ চুব নোৱাৰিব। আকাশ চোৱাৰ কাৰণে সকলোৰে সপোন আছে আৰু আমি এই শুকুতাৰ মাজতে মুকুতা বিচাৰিব লাগিব। মই আশা কৰিম আমাৰ সতীৰ্থবিলাক যথেষ্ট স্মাৰ্ট, শিক্ষিত, ধনী, জ্ঞানী, সকলোৱে যেন এই স্কুলখনক ভাল পায়, ল'ৰা ছোৱালীবিলাকক নিজৰ আপোন কৰি লৈ আজি কমাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ প্ৰথম বৰ্ষৰ শ্ৰেণী আৰম্ভ হৈছে আৰু ইয়াত আমাৰ নতুন একাদশ শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী নাম ভৰ্তি কৰিছে তাৰে কেইগৰাকীমান আজি প্ৰথম দিনত আমি আদৰণি জনাইছোঁ। ইয়াত উপস্থিত আছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষৰ সৈতে। শিক্ষা বিভাগৰ যি নিৰ্দেশনা আছে, কোভিড প্ৰট'কল ৰক্ষা কৰি আমি বিদ্যালয়সমূহ আজিৰ পৰা আৰম্ভ সমূহ শিক্ষয়িত্ৰী সন্মতিতে আগে অৱগত হৈছোঁ যে আমাৰ কমাৰকুছি উচ্চ বিদ্যালয় চৰকাৰী নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ যি 5খন বিদ্যালয় প্ৰথম পৰ্যায়ত 54খন বিদ্যালয় লৈছিলে অসমত আৰু তাৰে কামৰূপ মহানগৰ আছে 5খন। সেই 5খনৰ ভিতৰত আমাৰ কমাৰকুছি উচ্চ বিদ্যালয় এখন আছে। পৰামৰ্শ তথা শুভেচ্ছা বাণী দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় বিৰাজ কুমাৰ শৰ্মা ছাৰক আজি বিশেষ শুভাৰম্ভণিৰ বক্তব্য প্ৰদান কৰিছোঁ। তাতকৈ ডাঙৰ কথা, তিনিখন স্কুলৰ মই প্ৰধান হ'ব লগা হৈছে। মোৰ ইমান জ্ঞান বুদ্ধি নাই, প্ৰতিযোগিতা জ্ঞান বুদ্ধিৰে যিখিনি পাইছোঁ চলাই দিছোঁ, চেষ্টা কৰিছোঁ। আমি সেইকাৰণে আপোনালোকৰ পৰা মই যথাযথ পৰামৰ্শ আৰু সাহস বিচাৰিছোঁ। কাৰণ আজিকালি ইলিমেণ্টটো চাব লাগে, 6 to 8 এই আনুষ্ঠানিকতাৰ মাজেৰে আমি পুনৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দক আমি অভিনন্দন জ্ঞাপন। আপুনি কৰে তৈয়াৰ কৰে মানুহ হিচাপে যাতে
আপুনি তেওঁক তাক যে মানুহ হিচাপে গঢ় দিব পাৰে যেনে এখন চিঠি বাস্তৱিকতে প্ৰভাৱিত কৰি দেখিছে। এই শিক্ষকৰ মৰ্যাদাটো কিমান, এই শিক্ষকৰ ওপৰত ৰাইজৰ আস্থা কিমান, এনেকুৱা